সো গোটৰ মহিলাসকলৰ যোনটো অমৃত বিষয় আন্দোলনৰ ফটো আপলোডৰ কাম ইতিমধ্যে যিহেতু আৰম্ভ হৈ গৈছে সো আপোনালোকে কেনেকৈ আপলোড কৰিব A to Z প্ৰচেছ আপোনালোকক এই ভিডিঅ' জনাম তাৰ কাৰণে আপোনালোকে যোনটো মোবাইল এপছ অমৃত বিষয় আন্দোলন যোনটো মোবাইল এপছ সেইটো আপোনালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰিব ডাউনলোড কৰি দিয়াৰ পাছতে আপোনালোকে অপেন কৰিব অপেন কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ অপেন হ'ব ইয়াতে আপোনালোকৰ তলতে দিয়া আছে যোনটো লগইন অপশ্যন সো আপোনালোকে সেই লগইন অপশ্যনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো ইয়াত টাইপ কৰিব লগতে গেট OTPত ক্লিক কৰিব সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তাৰপিছতে কেপচা কোডটো দিব সেইটো দিয়াৰ পাছত আপোনালোকৰ যোনটো প্ৰফাইল আপোনালোকে যেহেতু আগতে ৰেজিষ্টাৰ কৰি থৈছে আপোনালোকৰ প্ৰফাইলটো আহি যাব সো সেইটো অহাৰ পাছতে আপোনালোকৰ যোনটো আপলোড ফটো সো ইয়াতে গৈ আপোনালোকৰ ফটোসমূহ আপলোড কৰিব লাগিব কিন্তু তাৰ আগতে আপোনালোকে যোনটো GPS মেপ কেমেৰা সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে সেইটো প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰিব লাগিব সো ইয়াত অপেন কেমেৰা অপেন গেলেৰী আৰু তলতে দিয়া আছে আপলোড অপশ্যনটো সো আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ প্লেণ্টৰ নামটো দিব লাগিব আপোনালোকৰ গছপুলি কোনটো গছপুলি আপোনালোকে ৰোপণ কৰিছে ৰুইছে সো সেইটো আপোনালোকে ফাৰ্ষ্টতে দিব সেইটো দিয়াৰ পাছতে আপোনালোকে আপলোড বাটনটোত ক্লিক কৰিব তাৰপিছতে আপোনালোকে অপেন যোনটো GPS মেপ কেমেৰা সেইটো আপোনালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰিব যোনটো ওপৰতে দিয়া আছে GPS মেপ কেমেৰা সেইটো আপোনালোকে ইনষ্টল কৰিব মই যিহেতু ইনষ্টল কৰি থৈছোঁ তাৰপিছতে আপোনালোকে অপেন কৰিব অপেন কৰি দিয়াৰ পাছত গোটেইকেইটা এলাউ কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ আপোনালোকে ফটোকপি কেপচাৰ কৰিব মই যিহেতু এইটো এক্সাম্পলৰ কাৰণে দিছোঁ আপোনালোকে ভালদৰে আপোনাৰ ফটোকপি কেপচাৰ কৰিব কেপচাৰ কৰাৰ পাছতে আপোনালোকৰ এলবামত ছেভ হ'ব যিহেতু সো আপোনালোকে সেইটো নেক্সট আকৌ যোনটো পেজ সেই পেজটোলৈ আহিব ইয়াতে আপোনালোকে যোনটো অপেন গেলেৰী দিয়া আছে সো তাতে আপোনালোকে ক্লিক কৰিব সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ফটো সেই ফটোকপি আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰি আপোনালোকে ক্ৰপ কৰিব আপোনালোকৰ ফটোকপি যিমান ডাঙৰকৈ লাগে আপোনালোকে সেইটো ক্ৰপ কৰি ল'ব ভালদৰে সো আপোনালোকে সেইটো ক্ৰপ কৰাৰ পাছতে এনেকুৱা ধৰণৰ আহিব তাৰপাছতে আপোনালোকে আপলোড বাটনটোত ক্লিক কৰিব মই যদি এইটো এক্সাম্পলৰ কাৰণে দিছোঁ আপোনালোকৰ ফটোকপি ভালদৰে দিব তাৰপিছতে এনেকুৱা ধৰণৰ এটা ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি ইয়ৰ প্লেণ্ট ID ইজ 378688 তেনেকৈ আহিব আপোনালোকৰ বেলেগ আহিব সো আপোনালোকে এনেধৰণে ফটোসমূহ আপলোড কৰিব লাগিব সো আত্মসহায়ক গোটৰ মহিলাসকলে 5 কপিকৈ যোনটো গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব লগতে আপোনালোকে যদি নিজৰ কাৰণে সেইটো অপেন কৰিছে তেতিয়াহ'লে আপোনালোকে অকল এটা দিলে হৈ যাব সো আজিৰ ভিডিঅ'ত ইমানেই আছিলে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব সো আজিলৈ ইমানেই ধন্যবাদ জয় অসম